হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ঘৰত যে এনেকুৱা ধৰণৰ 3 পিন আৰু এনেকুৱা ধৰণৰ 2 পিন প্লাগবিলাক ব্যৱহাৰ কৰে, এই 3 পিন আৰু এনেকুৱা ধৰণৰ 2 পিন প্লাগবিলাকৰ ওপৰত এটা কাট চিন থাকে। এই কাট চিনটো কিয় থাকে? এই কাট চিন দিয়াৰ আঁৰত এটা কাৰণ আছে। আপোনালোকক আজি এইটো ভিডিঅ'ত সেই কাৰণটো ক'ম, চ' ভিডিঅ'টো একেলগে চাই থাকিব। প্ৰথমতে আমি জানিব লাগিব যে এনেকুৱা ধৰণৰ কাট চিন কোনবিলাক প্লাগত দেখা যায়। এনেকুৱা ধৰণৰ কাটচিন সেইবিলাক প্লাগত দেখা যায় যিবিলাক প্লাগ পিতল বা ব্ৰাছ মেটেৰিয়েলেৰে তৈয়াৰ কৰা হয়। এলুমিনিয়াম, ষ্টীল বা অন্য মেটেৰিয়েলেৰে তৈয়াৰ কৰা প্লাগবিলাকত এনেকুৱা ধৰণৰ কাটচিন দেখিবলৈ পোৱা নাযায়। কিন্তু দেখাত বগা এলুমিনিয়ামৰ নিচিনা এনেকুৱা ধৰণৰ প্লাগবিলাকতো কিন্তু কাটচিন দেখিবলৈ পোৱা যায়। এনেকুৱা ধৰণৰ প্লাগবিলাকো কিন্তু পিতল বা ব্ৰাছ মেটেৰিয়েলেৰে তৈয়াৰ কৰা হয়। পিতল বা ব্ৰাছ মেটেৰিয়েলৰ ওপৰত সোনকালে মামৰ ধৰে আৰু ইয়াত লেতেৰা লাগি যোৱাৰ চান্সটো বহু পৰিমাণে বেছি। সেইকাৰণে এনে ধৰণৰ প্লাগবিলাকত মামৰে নধৰিবৰ কাৰণে আৰু লেতেৰা নালাগিবৰ কাৰণে পিতলৰ ওপৰত নিকেলৰ প্ৰলেপ দিয়া হয়। এই প্লাগবিলাকত পিতলৰ ওপৰত নিকেলৰ প্ৰলেপ দিয়াৰ বাবে ইয়াক দেখাত বগা বা এলুমিনিয়ামৰ নিচিনা দেখি। এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে যে পিতল হৈছে বিদ্যুতৰ সুপৰিবাহী বা গুড কণ্ডাক্টৰ। পিতল সুপৰিবাহী হোৱাৰ পিছতো ইয়াৰ ওপৰত কিয় কাটচিন দিয়া হয়? পিতলৰ এটা ধৰ্ম হৈছে যে ই তাপ পালে সম্প্ৰসাৰণ হয়, মানে ইয়াৰ ভলিউমটো বাঢ়ি যায় বা আকাৰটো বাঢ়ি যায়। চাওক, যেতিয়া আমি চকেটৰ ভিতৰত প্লাগটো সুমুৱাই দি প্লাগটোৰ মাজেৰে আমি বেছি বিদ্যুৎ প্ৰবাহিত কৰি দিম, তেতিয়া প্লাগটো গৰম হ'ব আৰু গৰম হোৱাৰ ফলত ই ভিতৰত আকাৰটো বৃদ্ধি হৈ যাব, যাৰ ফলত প্লাগটো চকেটৰ পৰা ওলাই নাহিব আৰু ই চকেটৰ ভিতৰতে জাম হৈ যাব বা কেতিয়াবা জ্বলিও যাব পাৰে। সেইকাৰণে এনে ধৰণৰ প্লাগবিলাকত কাটচিনটো দিয়া হয় আৰু কাটচিনটো দিয়াৰ বাবে ইয়াৰ ইলেক্ট্ৰিচিটিটো দুটা ভাগত বিভক্ত হৈ যায়, যাৰ কাৰণে প্লাগটো বেছি গৰম হ'ব নোৱাৰে। বেছি গৰম নহ'লে ই সম্প্ৰসাৰণ হ'ব নোৱাৰে বা ইয়াৰ আকাৰটো বৃদ্ধি হ'ব নোৱাৰে। সেইকাৰণে পিতলৰে তৈয়াৰ কৰা এনে ধৰণৰ প্লাগবিলাকত হিট বা গৰমটো কণ্ট্ৰল কৰি ৰখাৰ কাৰণে এনেকুৱা ধৰণৰ কাটচিনবিলাক দিয়া হয়।